ওলাই গাইছ গুড মৰ্ণিং স্বাগতম জনাইছোঁ মই অন্যটি ব্লগটিলৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মোৰটো ভালে এইকেইদিনটো আৰু কলেজ বন্ধ বিহুৰ বন্ধ তো আৰু দিনটো ঘৰতে কি কৰিম আজি তো দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব আৰু এটা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ গৰম পানী হৈ আছে আৰু ৰাতিপুৱা সদায় খাওঁ মানে গৰম পানী মই আৰু ৰাতিপুৱা গৰম পানী খোৱাটো ভাল ন ঠাণ্ডা পানীতকৈ তো গৰম পানী হৈ আছে অলপ খুহুনীয়া গৰম পানী মোৰ পানী খোৱা হ'ল তো এতিয়া মই চাহ খাবলৈ লৈছোঁ গাইজ আপোনালোকক যে আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আমাৰ টিকলি পোৱালীজনী তো আহিছে আৰু আহি কৈ আছে ভিডিঅ' কৰ না তো এই আপোনালোকক দেখুৱাই দিছোঁ হাই গাইজ কৈ দিয়া Hi guys. হাই গাইজ Hi guys. দেখা দে Hi guys. কি খবৰ আপোনালোকৰ Ini kapan natung guys? দেউতা মানে বজাৰ যাব লৈছিলোঁ তো হেলমেটটো দি দিলোঁ মা আৰু দেউতা যাব বজাৰ আৰু নদী সিপাৰে আছে স্কুটিটো বাৰে অনা নিয়া কৰি থাকিবলৈ অসুবিধা হয় তো এতিয়া মা আৰু দেউতা গৈ আছে মা দেউতাহঁতো গ'ল বজাৰ আৰু ভাইটি আৰু মই আছোঁ ঘৰত ভাইটিটো অনাবৰ গেমতে লাগি থাকে এনি টাইম গেমতে লাগি থাকে আৰু সিটো মোক সহায় কৰিব লগাত নাই কিনো সহায় কৰিব সি কিবা এটা কাম কৰিব দিলে নকৰে সি মোৰ এটা কাম আছে আৰু দোকান যামগৈ এতিয়া মই দোকান গৈ আছোঁ মানে দোকানৰ পৰা 2টা কণী আনি তো আৰু আমলেট বনাম আৰু খামগৈ তো বলক মোৰ লগতে দোকান কণী লৈ আহিলোঁ এতিয়া বনাম আৰু খাম অকণমান নিমখ দি লৈছোঁ মই এনেকৈ কেঁচা জলকীয়া দি ভাল নাপাওঁ কাটি যে দিয়ে কিছুমানে মই ভাল নাপাওঁ তো মই ধনিয়া গুড়া আৰু ৰেড চিলি পাউডাৰ আছিলে তো দি পালোঁ আপোনালোকে কেনে পায় নাজানো কিন্তু মই বহুত ভাল পাওঁ টেষ্টি হয় মানে আপোনালোকেও ট্ৰাই কৰিব মই এতিয়া তাৱাটো মানে গৰম হ'বলৈ দিছোঁ অকণমান তো গৰম হ'লে তেল দি দিম গৰম হৈ আছে गरम होल ये मेरा ऑमलेट बन रहा है ये मेरा अंडा रेडी हो गया फाइनली कारेन्ट आহি গ'ল আৰু মানে বৰষুণ দিছিলে নহয় ৰাতি তো কাৰেন্ট আছিলে আৰু মানে এটা কত পানীয়ে নাই মানে বাথৰুমত না কোন বাল্টিঙতো নাই ফিল্টাৰতো নাই তো মই পানী ভৰাই লওঁ আইৰণ আছে আমাৰ পানী তো ফাইনেলি মোৰ কাম শেষ হৈ গ'ল খোৱা বোৱা হ'ল কাম কেইটামান মানে বাচন ধুবলৈ আছিলে কেইটামান তো বাচন ধুলোঁ আৰু কাপোৰ ধুবলৈ আছিলে তো কাপোৰ ধুলোঁ গা পা ধুলোঁ এতিয়া কাম চাম শেষ কৰি আজৰি হৈ মানে মই ৰাস্তাত আহিছিলোঁ মাহঁত আহিব নেকি বোলে তেওঁলোকে আহি পোৱাই নাই বৰ্তমান 1 বাজিছে তো আহি পোৱা টাইম হৈছে সেইকাৰণে ৰাস্তাত আছোঁ এতিয়া মই পথাৰত আহিছোঁ মায়ে ৰাতিপুৱা কৈ থৈ গৈছিলে যে সুতিকেইটা লৰাই দিবি গৰু বুলি তো আহিছোঁ মই এতিয়া ইয়াতে আছে আৰু গৰুকেইটা চাই আহিলোঁ এতিয়া ঘৰত যামগৈ মাহঁত আহিছে বোলে তো মাহঁতে কি আনিলে দেখুৱাম বলক বজাৰৰ পৰা ফুলৰ পুলিকেইটা লৈ আহিছে এইকেইটা ৰুই দিলে সুন্দৰ লাগিব আলু আছে কেঁচা জলকীয়া পিঁয়াজ এয়া হয় ফুলকবি মটৰ এইটো এতিয়া ফ্ৰিজত থৈ দিওঁ তো গাইজ মাহঁতে অহাৰ পাছত আৰু মই শুই গ'লোঁ অলপ টাইম তো এতিয়া আমি বগৰী খাবলৈ গৈ আছোঁ ভণ্টি আৰু মই সেই তাই মানে লাজতে মৰে এয়া নিমখ জলকীয়া ঘৰত মানে পুৰা ঠাণ্ডা লাগিছিলে তো এতিয়া পথাৰত আহিলোঁ নহয়
পূৰা ভাল লাগিছে এতিয়া ঠাণ্ডা ঠাণ্ডা কুল কুল হৈ আছিল বেছিকৈ খাম বুলি তাৰ আগে আগে দাউৰ মাৰিছে কেঁচাহে আছে এইবিলাক চব কেঁহা লাগিব এইটো তাই ওপৰত উঠি আছে উতলি আছে পাতত ৰাখিম খা এইটো থম ইমানকেইটা লৈছে আধা কাঁচা আছা আধা পকা নিমখ জলকীয়া সানি মিঠা খাম ওলাই লওঁ আমি এটা বগৰী খাইছোঁ পলাই মানে বেছি বগৰী খাব নোৱাৰোঁ সেই বুলি তাই ফাইদা উঠাই আছে অথনিৰ পৰা খাই আছে গুটিকেইটাক মানে ইফালে পেলাই আছে মই দেখা পাম বুলি গাইছ মোৰ বগৰী খোৱা হ'ল আৰু বেছি খাব নোৱাৰোঁ মই এনেও এতিয়া চৰ্দি কাহ হৈ আছে তো বেছি হ'লে আৰু ঘৰত গালি পাৰিব মই কোৱাও নাই যে বগৰী খাব আহিছোঁ বুলি তো অলপমান আছে সেয়া তাই খাই আছে তাই শেষ কৰিলে এতিয়া ঘৰত যাম তাই দেখিলে কেঁচাও নেৰিব তাই নাই কেঁচাও খাই আছে বল যাওঁ ঘৰত বল দেখিলে তাই মানে তাই খোৱাও নহয় আধাৰ কেইটামান লৈ আহিছে ৰাস্তাই ৰাস্তাই খাই খাই গৈ আছে ঘৰত বাপৰে ইমান খাব পাৰে তাই টেঙা গাইছ আমি এতিয়া ঘৰত গৈ আছোঁ আমাৰ বগৰী খোৱা হ'ল তো আজিৰ ভিডিঅ' যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ' ইমানতে তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ টাটা বাই বাই